Hi everyone, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি হৈছে ডিসেম্বৰ 20 তাৰিখ আৰু দেওবাৰ আৰু এতিয়া মই এটা ধুনীয়া ঠাইলৈ যাবলৈ ওলাইছো কাৰণ এতিয়া নতুন বছৰ আহি আছে। এতিয়া হৈছে পিকনিকৰ সময়। মানুহবিলাক অলপকে পিকনিক খাবলৈ গৈছে। সেইকাৰণে মই ভাবিলো আজি ময়ো যাওঁ। মই আসলতে আজি পিকনিক বুলি নহয় মানে খাবলৈ বুলি নহয়। মই এনে ফুৰিবলৈ বুলিহে ওলাইছো কাৰণ আমাৰ ঘৰৰ পৰা নিচে ওচৰতে এই ঠাইখিনি মানে ডিফুৰ পৰা তেনে ওচৰতে আধা ঘণ্টা মান লাগে। সেই গতিকে মই ভাবিলো মই যেহেতু আজি যামেই আপোনালোককো দেখুৱাই দিওঁ আৰু আপোনালোকৰ যদি ভাল লাগে এই ঠাইখিনি তেনেহলে এবাৰ নতুন বছৰত আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে আৰু মই ঠাইখিনি ক'ত আছে কেনেকুৱা হয় মই খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাম। সেই গতিকে আজিৰ ভিডিঅ'টো তেনেহলে আৰম্ভ কৰো আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনে লাগিল। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। এয়া আমি এতিয়া গৈ আছো আৰু মই ৰাস্তাত গৈ থাকোতে সম্পূৰ্ণ ভিডিঅ' নকৰো নহলে বহুত দীঘল হৈ যাব ভিডিঅ'টো। তাত গৈহে মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এয়া আমি পালোহি আৰু মই নামিছো টিকেট কৰিবলৈ। এই জেগাখিনিৰ নাম হৈছে লংচকাংথু ইকো টুৰিজিম পাৰ্ক আৰু ইয়াক চিলনী বুলি বেছিকৈ কয়। মানে ঠাইখিনিৰ নামটো চিলনী বুলি ক'লেহে মানে সকলোৱে চিনি পায় পিকনিক স্পটটোৰ নাম। এইটো হৈছে পিকনিক স্পট আৰু ইয়াত ধুনীয়াকৈ পাৰ্কো আছে আৰু এইখন হৈছে মেইন গেটখন। এইখন নতুনকৈ বনাইছে, আগতে নাছিলে এনেকুৱা, এতিয়া খুব ধুনীয়া হ'ল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। আৰু এই জেগাখিনি ডিফুৰ পৰা নিচেই ওচৰতে। ডিফুৰ পৰা মাঞ্জা পায় আৰু মাঞ্জাৰ পৰা বাওঁহাতে আহিয়ে লঙিত বুলি এইখিনি জেগা আছে, সেইখিনিতে এই চিলনী নামৰ ঠাইখিনি আছে। এয়া মই টিকেট কৰিলোঁ। এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ আৰু এই ৰাইট চাইডে হৈছে পাৰ্কিং প্লেচ। খুব ডাঙৰ হয় পাৰ্কিং প্লেচটো, খুব ধুনীয়াকৈ বনায়ো দিলে আৰু সোমোৱাৰ মানে এণ্ট্ৰি কৰা ৰাস্তাটো বেলেগ আৰু এক্সিট কৰা ৰাস্তাটো বেলেগ কাৰণ ইয়াত মানুহ বহুত হয়, সেইকাৰণে ৰাস্তাটো বেলেগ বেলেগকৈ বনাই দিছে। আৰু এইটো এটা খুব ধুনীয়াকৈ ষ্টেজ বনাই থৈছে। ইয়াত যিকোনো ধৰণৰ প্ৰগ্ৰেম পাতিলে চাগে নাচ গান সকলোবোৰ ইয়াতে হয়। আৰু এয়া আমি এতিয়া গৈ আছোঁ, মই আপোনালোকক দেখুৱাম। এয়া আমি পালোহি। এইখিনিয়ে হৈছে চিলনী পিকনিক স্পট। খুব ধুনীয়া, বহুত পাথৰ আছে, পাথৰেৰে ভৰ্তি, নদীও আছে। আৰু ডিফুৰ মানুহখিনিৰ কথাটো বাৰু নকওঁৱেই কাৰণ চবেই ইয়ালৈ আহিছে। ডিফুৰ মানুহখিনি, ডিফুৰ বাহিৰত যিখিনি মানুহ আছে তেওঁলোকে এবাৰ হ'লেও ইয়ালৈ আহিব। আৰু এতিয়া নতুন বছৰ যিহেতু আহি আছে, যদি পিকনিকৰ কথা ভাবিছে তেনেহ'লে এই ঠাইডোখৰলৈ আহিব পাৰে। অকণমান দূৰ হ'ব ডিফুৰ বাহিৰত থকা মানুহখিনিৰ কাৰণে, কিন্তু ৰাতিপুৱা সোনকালে যদি ওলায় তেনেহ'লে খুব সোনকালে পাবহি। আৰু আপোনালোক এবাৰ হ'লেও এই ঠাইডোখৰলৈ আহিবলৈ চেষ্টা কৰিব। আৰু আজি ইয়াত মানুহ বহুত পিকনিক খাবলৈ অহা। আৰু এয়া দলং এখন আছে। ইয়াত এনেকুৱা দলং 3খন আছে। এখন হৈছে কাঠৰ আৰু এই ছাইডত এখন আছে আৰু এখন আছে, সেইখন পকাৰ। খুব ধুনীয়া, খুব ধুনীয়া হয় ঠাইখিনি। মই আগতেও আহিছোঁ বহুতবাৰ, এইবাৰ আকৌ আহিছোঁ, ভাবিছোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ।
আমি এতিয়া পালোহি আৰু এতিয়া বাজিছে দুপৰীয়া 12টামান বাজিছে বেছি দেৰি নালাগে আধা ঘণ্টামান লাগিল আৰু পানীৰ মাত শুনিছেনে আপোনালোকে খুব ধুনীয়া পানীৰ মাত মোৰ মাতটো চাগে কমকৈ আহিছে তথাপিও মই ক'বলৈ চেষ্টা কৰিছোঁ আৰু এই জেগাখিনি খুব ধুনীয়া পাথৰেৰে ভৰ্তি আৰু ইয়াৰ এই জেগাখিনিৰ নামটো হৈছে চিলনী চ' আপোনালোকে আহিব খুব ধুনীয়া মই দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাই যাব এয়া মোৰ মা আৰু ভাইটিহঁত আহি আছে আজি ইমানেই মানুহ চ' সেইকাৰণে খুব ভাল লাগিছে কাৰণ এতিয়া পিকনিকৰ বতৰ হয় সেইকাৰণে মানুহ খুব বেছি হয় আজি আমি পিকনিক খাম বুলি অহা নাই আমি এনেই ফুৰিবলৈ আহিছোঁ আৰু চাবলৈ আহিছোঁ বহু দিনৰ মূৰত কাৰণ এইটো বছৰটো একদম বেয়া গ'ল ভাবিলোঁ আজি অকণমান গৈ মানে ভাল লাগিব আহিলোঁ সেইকাৰণে আৰু আপোনালোক যদি এবাৰ নতুন বছৰ তেনেহ'লে ক'ৰবাত পিকনিক যাম বুলি প্লেন কৰি আছে তেনেহ'লে এইটো প্লেচত মানে চিলনীত আহিব পাৰে আৰু ইয়াত সোমাওঁতে এখন পাৰ্কো হয় আৰু মানে সৰু পোৱালি বাচ্চাবোৰৰ কাৰণে খুব ভাল কাৰণ খেলিব পৰাকৈ ইয়াত পাৰ্কো আছে পিকনিক খাব পাৰি নিজে বনাবও পাৰি আৰু ঘৰৰ পৰা লৈও আহিব পাৰি সেইকাৰণে খুব ধুনীয়া হয় আৰু এতিয়া খুব ধুনীয়াকৈ বনালেও আগতকৈ খুব ধুনীয়া হ'ল আৰু ইয়াত সোমাওঁতে এণ্ট্ৰি পাছ লয় আৰু 4 হুইলাৰ গাড়ীৰ কাৰণে 150 টকা আৰু মানে প্ৰতিজন মানুহৰ 20 টকাকৈ আৰু বেছিও নহয় সেইকাৰণে আহিব পাৰি
এই ইয়াত বহি খাব পৰাকৈ সুন্দৰকৈ পকাৰে বনাই থোৱা আছে আৰু ইয়াত এটা খুব ধুনীয়া ঘৰ আছে ঘৰটো হৈছে পকাৰ কিন্তু দেখিবলৈ বাঁহেৰে বনোৱা নিচিনা লাগে আৰু এইখন হৈছে পাৰ্কখন সৰু সৰু ল'ৰা ছোৱালীবোৰ আহিলে খেলিব পৰাকৈ ধুনীয়াকৈ বনাই থোৱা আছে এইটোৱে হৈছে সেই ঘৰটো দেখিবলৈ বাঁহৰ চাংঘৰটোৰ নিচিনা কিন্তু নহয় পকাৰে বনাই থোৱা আছে মই ভিতৰলৈ এবাৰ সোমাই গৈছো মই আপোনালোকক দেখুৱাম খুব ধুনীয়া ফটো মাৰিবলৈ খুব ধুনীয়া হয় তেনেহলে বন্ধুসকল আজিৰ ভিডিওটো মই এইখিনিতে সামৰণি মাৰিছো কাৰণ আমি ইয়াত বেছি সময় ৰখা নাছিলো ইয়াত পিকনিক খাম বুলি আমি অহা নাছিলো এনে ফুৰিবলৈহে আহিছিলো আৰু আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা আৰু কাৰ্বি আংলঙত খুব ধুনীয়া ধুনীয়া ঠাই আছে পিকনিক স্পট আছে মই আপোনালোকক দেখুৱাই যাম মোৰ আন ভিডিওবোৰত সেই গতিকে মোৰ ভিডিওবিলাক চাই যাব আৰু যদি আজিৰ ভিডিওটো আপোনালোকে ভাল পালে তেনেহলে মোৰ ভিডিওটো এটা লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহলে আজিলৈ আহিছো পুনৰ লগ পাম আন এটি ভিডিওত